মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ অৰ্থাৎ অফালা আৰু কফালা আখৰবোৰ চিনি পাইছা। আজি তোমালোকৰ সৈতে মই আলোচনা কৰিম স্বৰচিহ্ন আৰু এই স্বৰচিহ্নবোৰ ব্যঞ্জন বৰ্ণত কেনেকৈ প্ৰয়োগ হয় আৰু ইয়াৰ উচ্চাৰণবোৰ আমি কেনেকৈ কৰিব লাগে সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে প্ৰথমতে লক্ষ্য কৰা, ইয়াতে অ আখৰটোৰ কোনো ধৰণৰ চিহ্ন নাই। আমি তাৰ পিছত আহিলোঁ আ আখৰটোৰ ইয়াত চোৱা, আমি ৰেড কালাৰ দিছোঁ ইয়াত, এইটো চাবা, এইটো আতে আকাৰ। নেক্সট চোৱা হস্যইতে হস্যই কাৰ, দীৰ্ঘইত কি আছে, এইটো আমি দীৰ্ঘই কাৰ, হয়নে? নেক্সট আমাৰ কি আছে, ইয়াত আছে হস্যতে হস্যৌকাৰ, ঠিক তেনেকৈ আমি দীৰ্ঘতে দীৰ্ঘৌকাৰ, ৰিতে ৰিকাৰ, এতে একাৰ, ঐতে ঐকাৰ, ওতে আমাৰ ঔকাৰ বুলি ক'ম, ঔতে ঔকাৰ। এই কাৰ এইবিলাকক আমি স্বৰচিহ্ন বুলি কওঁ আৰু এই স্বৰচিহ্নবোৰ আমাৰ ব্যঞ্জন বৰ্ণৰ লগত প্ৰয়োগ এতিয়া চাবা। এইটো চোৱা, ক কি আখৰ, এইটো ক আখৰ, হয়নে? এই আকাৰটো ইয়াত কৰ লগত ব্যৱহাৰ কৰা হৈছে, তো এইটো কি বুলি ক'ম, কত আগাৰে কা। ঠিক তেনেকৈ চোৱা, আকাৰ সদায় আখৰৰ পিছত হয়। ইয়াত খৰ লগত বহিছে খত আগাৰে খা, ইয়াত আকৌ গড় লগত বহিছে গত আগাৰে, হয়নে? এইটো আকাৰ আমি আখৰটোৰ পিছত বহিছে, হয়নে? গত আগাৰে গা, ইয়াতে ঘ আছিল, ঘৰ লগত আকাৰ দিছোঁ, কি হৈছে ঘত আগাৰে ঘা। ঠিক তেনেকৈ প্ৰথম চৰ লগত প্ৰথম চত আকাৰে চা, বৰ্গা যত আকাৰে, এইটো চাবা, বৰ্গা যত আকাৰে যা, এইটো তত আকাৰে টা, তত আকাৰে তা। নেক্সট আছে আমাৰ একেবাৰে শেষত আছে দত আকাৰে দা। এনেকৈ বাকী বৰ্ণবোৰৰো আমি পঢ়িব লাগিব। নেক্সট আছে, এইটো হস্যইতে কি বুলি কৈছিলোঁ, এইটোক আমি কি বুলি কৈছিলোঁ, এইটো হস্যইতে এই ৰঙা ৰঙা চিন যিটো, এইটো হ'ল হেচিকাৰ, হয়নে? হেচিকাৰ, এইটো সদায় সন্মুখ ভাগেৰে আমি আখৰৰ ওপৰত দি এনেকৈ বহে, হয়নে? কত হেচিকাৰে কি, খৰ লগত বহিলে খত হেচিকাৰে খি, ইয়াত চোৱা খত হেচিকাৰে খি, গত হেচিকাৰে গি, ঘত হেচিকাৰে ঘি, প্ৰথম চত হেচিকাৰে চি, বৰ্গা যত হস্যইকাৰে জি, যত হস্যইকাৰে জি, তত হস্যইকাৰে টি, তত হস্যইকাৰে তি, দত হস্যইকাৰে দি। এনেকৈ আমি বাকীবোৰ আখৰৰ লগতো আমি এনেকৈ ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ উচ্চাৰণ আখৰ ভেদে উচ্চাৰণটোৰ বেলেগ বেলেগ হ'ব। নেক্সট চাবা, আমি এতিয়া আলোচনা কৰিম দীৰ্ঘইকাৰ। দীৰ্ঘইতে দীৰ্ঘইকাৰ হয়, হয়নে? তো দীৰ্ঘইতে দীৰ্ঘইকাৰ এইবাৰ চাবা। তো আমি কি কৈছিলোঁ, দীৰ্ঘইকাৰৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া চাবা, আমি কৰ লগত দীৰ্ঘইকাৰ, কত দীৰ্ঘইকাৰে কি, ইয়াত চাবা হেচিকাৰ সন্মুখ ভাগেৰে ওপৰেদি গৈছিল, হয়নে? এনেকৈ ওপৰেদি গৈছিল, কিন্তু দীৰ্ঘইকাৰটো আমাৰ পিছেৰে এনেকুৱাকৈ ওপৰেৰে ঘেৰাও দিছে, হয়নে? নেক্সটটো চাবা, খত ঠিক একেধৰণে আমাৰ কিয়ত ব্যৱহাৰ কৰিলে পিছেৰে আমাৰ সন্মুখৰ পিনে আগবাঢ়ি আহিব, খত দীৰ্ঘইকাৰে
খি এইটো হল গ দীর্ঘ ইকারে গি ঠিক এইটো ঘ দীর্ঘ ইকারে ঘি আকৌ কি আছে প্রথম স দীর্ঘ ইকারে সি বর্গা জ দীর্ঘ ইকারে জি ট দীর্ঘ ইকারে টি ত দীর্ঘ ইকারে তি এইটো ত দীর্ঘ ইকারে তি দ দীর্ঘ ইকারে দি এনেকৈ বাকিবিলাক আখৰৰ লগত আমি দীৰ্ঘ ইকাৰ ব্যৱহাৰ কৰিব লাগিব। নেক্সট আছে তোমালোকৰ এইটো হস্ৰউতে কি আছিল হস্ৰউকাৰ হস্ৰউকাৰ সদায় আখৰৰ তলত বহে চোৱা এইটো ক কৰ লগত ক'ত বহিছে একেবাৰে এনেকৈ তলত বহিছে হয়নে তো আমি কি ক হস্ৰউকাৰে কু বুলি কম এইটো ক হস্ৰউকাৰে কু খ হস্ৰউকাৰে খু এইটো হল গ হস্ৰউকাৰে গু এইপিনে লক্ষ্য কৰা গৰ লগত যেতিয়া আমি বহাই দিছো তেতিয়া কি তলত বহা নাই সেইটো কি গৰ ৰূপ হলনি হৈ গৈছে আৰু ইয়াকে কয় আমাৰ ৰূপ হলনি হোৱা স্বৰচিহ্ন আৰু গৰ লগত যেতিয়া আমি হস্ৰউকাৰ দিম তেতিয়া আমাৰ কি হয় ৰূপ হলনি হৈ যায় এনেকুৱা কিছুমান ব্যঞ্জন বৰ্ণ আছে যিবিলাকৰ লগত স্বৰচিহ্ন বহাৰ লগে লগে আমাৰ কি ইয়াৰ ৰূপ হলনি হৈ যায় ঠিক তেনেকুৱা অন্যান্য বিলাকো আমি পিছত পাম কিন্তু এতিয়া মনত ৰাখিব লাগিব আমাৰ গৰ লগত হস্ৰউকাৰ দিলে কেনেকুৱা ৰূপ হৈ যায় আমি এনেকৈ দেখাৰ লগে লগে এইটো কি বুলি কম গ হস্ৰউকাৰে গু বুলি কম হয়নে ঠিক তেনেকৈ ঘ হস্ৰউকাৰে ঘু ঘ হস্ৰউকাৰে ঘু প্ৰথম চ হস্ৰউকাৰে সু বৰ্গা জ হস্ৰউকাৰে জু এইটো আছিল ট হস্ৰউকাৰে টু তত হস্ৰউকাৰে তু দত হস্ৰউকাৰে দু দৰ লগত কি হস্ৰউকাৰ আগত আখৰটো কম তাৰপিছত কাৰটো কম হয়নে দত হস্ৰউকাৰে দু ঠিক আমি দীৰ্ঘউকাৰ দীৰ্ঘউতে দীৰ্ঘউকাৰ ইতিমধ্যে তোমালোক দেখাই দিছে এই ৰঙাটো দীৰ্ঘউকাৰ বুলি কম হয়নে দীৰ্ঘউকাৰটো ক'ত ব্যৱহাৰ হয় আখৰৰ তলত ব্যৱহাৰ কৰিব লাগে হস্ৰউকাৰৰ নিচিনাই ইয়াত উচ্চাৰণটো একেই প্ৰায় অলপ দীঘলীয়া হ'ব ক দীৰ্ঘউকাৰে কু খ দীৰ্ঘউকাৰে খু গ দীৰ্ঘউকাৰে গু ঘ দীৰ্ঘউকাৰে ঘু প্ৰথম চ দীৰ্ঘউকাৰে সু বৰ্গা জ দীৰ্ঘউকাৰে জু ট দীৰ্ঘউকাৰে টু এইটো ট দীৰ্ঘউকাৰে টু ট দীৰ্ঘউকাৰে টু এইটো টু দেখা পাইছানে হা নেক্সট আছে দ দীৰ্ঘউকাৰে দু এনেকৈ আমি দীৰ্ঘউকাৰটো বাকিবিলাক আখৰৰ লগত আমি দীৰ্ঘউকাৰ দিব লাগিব নেক্সট আছে আমাৰ এবাৰ আলোচনা কৰিম ৰিকাৰ ৰিকাৰো আমাৰ তলত হস্ৰউকাৰ আমাৰ কি কাৰ তলত হল হস্ৰউকাৰ মাজৰ লাইনৰ গোটেইখিনি আমাৰ তলত ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ হস্ৰউ এইটো হস্ৰউ দীৰ্ঘউ ৰি এই তিনিটা আমাৰ স্বৰবৰ্ণৰ মাজৰ লাইন হয়নে এই মাজৰ লাইনৰ আমাৰ তিনিটা স্বৰচিহ্ন ক'ত ব্যৱহাৰ কৰিব লাগে আমাৰ তলত ব্যৱহাৰ কৰিব লাগে ইয়াত চোৱা কৰ লগত ৰিকাৰ কত ৰিকাৰে ক্ৰি খত ৰিকাৰে খ্ৰি গত এইটো খত ৰিকাৰে খ্ৰি গত ৰিকাৰে গ্ৰি খত ৰিকাৰে ঘ্ৰি প্ৰথম ছত ৰিকাৰে শ্ৰী বৰ্গা যত ৰিকাৰে জি টত ৰিকাৰে ট্ৰি তত ৰিকাৰে ত্ৰি দত ৰিকাৰে দ্ৰি এনেকৈ বাকিবিলাকৰ লগতো আমি আমাৰ ৰিকাৰ সদায় তলত ব্যৱহাৰ কৰিব লাগে নেক্সট চাবা আমাৰ এইবাৰ আহিল এতে কি আছিল একাৰ আছিল এইটো হল একাৰ হয়নে এতিয়া চাবা কত একাৰে কে খত একাৰে খে সন্মুখ ভাগেৰে আমাৰ হাতীৰ হৰৰ নিচিনাকৈ বেকা হৈ আহিছে হয়নে নেক্সট চোৱা গত এগাৰে গে ঘত এগাৰে ঘে কেনেকৈ উচ্চাৰণ হয় চাবা প্ৰথম চত এগাৰে সে বৰ্গা যত এগাৰে যে তত এগাৰে টে তত এগাৰে তে দত এগাৰে দে নেক্সট দত এগাৰে দি হয়নে ঠিক তেনেকৈ আমাৰ ঐকাৰো সন্মুখেৰে আমাৰ ঐকাৰ আছে হয়নে কত ঐগাৰে কৈ সন্মুখেৰে ব্যৱহাৰ কৰিব লাগে খত ঐগাৰে খৈ গত ঐগাৰে গৈ এনেকৈ আমাৰ বাকিবিলাকো ব্যৱহাৰ কৰিম তো মই কি কৈছিলোঁ ঐকাৰ হয়নে ছয়টো চোৱা খত ঐগাৰে খৈ খত
ঐকাৰ হৈ হয়নে গত ঐকাৰে গৈ এনেকৈ আমি কৈ থাকিম হয়নে ঘত ঐকাৰে ঘৈ এইটো চোৱা ঘত ঐকাৰে ঘৈ প্ৰথম চত ঐকাৰে চৈ সৰি এইটো নহয় দিয়া ভুল হৈ গ'ল এইটো ঘত ঐকাৰে ঘৈ প্ৰথম চত ঐকাৰে চৈ ঐকাৰটো আমি চিনি পাব লাগিব হয়নে আকৌ আছে চোৱা কি আছে বৰ্গজত ঐকাৰে জয় তত ঐকাৰে তৈ এনেকৈ কি আছে আকৌ আছে তত ঐকাৰে তৈ দত ঐকাৰে দৈ দৈ গাখীৰ হয়নে দৈ খোৱা তোমালোকে তো আমি দৈ বানানটো আমি এনেকৈ লিখিব লাগিব দত ঐকাৰে দৈ নেক্সট আমি ওকাৰ এইটো চৌকাৰ কেনেকুৱা এইটো লক্ষ্য কৰে ইয়াত এইটো একাৰ হয়নে এই একাৰ চোৱাচোন ঐকাৰত একাৰ এটা আহিছেনে নেক্সট কি আহিছে আকাৰ এইটো আকাৰ হয়নে তো একাৰ আৰু আকাৰ একেলগে লগ লাগি আমাৰ ওকাৰ হয় কি হয় একেলগে ইয়াত ওকাৰ হৈছে ইয়াত ওকাৰ তো আমি কি ওতে ওকাৰ তোমালোকে যদি একাৰ আৰু আকাৰ চিনি পাইছা তেনেহ'লে আমি তোমালোকে কি কৰিবা ওকাৰো সহজে মনত ৰাখিব পাৰিবা তো আমি উচ্চাৰণবিলাক এতিয়া পঢ়িম তো এবাৰ ওকাৰটো দেখা পালা তোমালোকে কত ওকাৰে কো কত ওকাৰে কো খত ওকাৰে খো গত ওকাৰে গো হয়নে ঘত ওকাৰে ঘো প্ৰথম চত ওকাৰে চো বর্গ যত ওকারে জো তত ওকারে টো তত ওকারে তো দত ওকারে দো এনেকৈ বাকি আখৰবোৰতো আমি ওকাৰ ব্যৱহাৰ কৰিব পাৰিম হয়নে নেক্সট এতিয়া লাষ্ট আছে ঔকাৰ এইটো চাবা আমাৰ ঔকাৰ এই ৰঙাটো এইটো হল ঔকাৰ ঔতে ঔকাৰ আখৰত ব্যৱহাৰ হলে এইটো আগে পিছে দুই পিনে ব্যৱহাৰ কৰিব লাগে হয়নে এইটো কত ঔকাৰে কৌ খত ঔকাৰে খৌ গত ঔকাৰে গৌ গত ঔকাৰে গৌ ঘত ঔকাৰে ঘৌ প্ৰথম চত ঔকাৰে চৌ বৰ্গ যত ঔকাৰে জৌ তত ঔকাৰে তৌ তত ঔকাৰে তৌ এইটো তত ঔকাৰে তৌ হয়নে আমি তো শেষত কি আছে দত ঔকাৰে দৌ চোৱা আমাৰ প্ৰথম আকাৰটো ব্যৱহাৰ কৰিব লগা আছিল ব্যৱহাৰ কৰিছিলোঁ আমাৰ পিছত ব্যঞ্জন বৰ্ণৰ আমাৰ এইটো আকাৰ পিছত হয়নে হিচিকাৰটো আৰু হিচিকাৰটো সন্মুখেৰে এনেকৈ হয়নে দীৰ্ঘইকাৰটো এনেকৈ পিছেৰে আৰু হ্ৰস্বউকাৰ দীৰ্ঘউকাৰ আৰু ঋকাৰ সদায় আমি ক'ত ব্যৱহাৰ কৰিব লাগে এই তলত 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 হয়নে এনেকৈ ব্যৱহাৰ তো যে নহওক আজি তোমালোকক স্বৰচিহ্নসমূহ ব্যঞ্জন বৰ্ণত কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু তাৰ উচ্চাৰণ কেনেকৈ কৰিব লাগে সেই বিষয়ে মই আলোচনা কৰিলোঁ অহা পাঠত তোমালোকৰ সৈতে মই আলোচনা কৰিম এই ব্যঞ্জন বৰ্ণ স্বৰচিহ্নযুক্ত ব্যঞ্জন বৰ্ণৰে আমি কেনেকৈ শব্দ বনাব পাৰোঁ কেনেকৈ শব্দ হয় সেই বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিম আজিলৈ এৰিছোঁ ধন্যবাদ।